নমস্কাৰ বন্ধুসকল, আজি আমি অসমীয়া সংস্কৃতি অধ্যয়ন যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ তৃতীয় ষান্মাসিক মানে থাৰ্ড ছেমিষ্টাৰৰ মেজৰ আৰু মাইনৰ কিতাপ হয় অসমীয়া সংস্কৃতি অধ্যয়ন। তাৰ আজি ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰথম চেপ্টাৰটোৰ সেইবোৰ আলোচনা কৰিম। লগতে প্ৰথম চেপ্টাৰটোত দিবলৈ চেষ্টা কৰিম, যিহেতু বহুতে মানে বুক এফৰ্ড কৰিব নোৱাৰে। আৰু লগতে এখন সূচীপত্ৰ তোমালোকে চাই লোৱা, কি কি কোৰ্চ আছে, কি কি চিলেবাছ হয়, সেইটো তোমালোকে ইয়াতে গম পাবা। আৰু ইয়াৰ পিছত আমি দিম এতিয়া এইটো প্ৰথম চেপ্টাৰ। তোমালোকে ভালদৰে চাই থাকা প্ৰথম চেপ্টাৰটো। তো এতিয়া এইটো প্ৰথম চেপ্টাৰ, আজি প্ৰথম চেপ্টাৰটো দিয়া হ'ব, কিয়নো এটা বহুত লং ভিডিঅ' হৈ যাব গোটেইবোৰ দিব লাগিলে। তো প্ৰথম চেপ্টাৰটো তোমালোকে ভালদৰে চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। লগতে ইয়াৰ পৰা যদি চমু প্ৰশ্নোত্তৰ বা দীঘল প্ৰশ্নোত্তৰ লাগে, মই তোমালোকক দিবলৈ চেষ্টা কৰিম। মোক হোৱাটছএপত কণ্টেক্ট কৰিবা, মই কণ্টেক্ট নাম্বাৰ ইয়াতে দি দিছোঁ, তোমালোকে চাব পাৰিবা। আৰু লগতে তোমালোকে এইবোৰ চোৱা, ভালদৰে পঢ়িবা, পৰীক্ষা যিহেতু ওচৰ চাপিছে। আৰু এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰ মই দিম, এইবোৰ চোৱা, তোমালোকে আৰ্হি প্ৰশ্ন দিয়া আছে, এইকেইটা স্ক্ৰীনশ্বট মাৰি ল'বা। তো আজিলৈ এইখিনিয়ে দিলোঁ মই, আৰু এই গোটেইখন কিতাপ আছে মোৰ ওচৰত। যদি কাৰোবাক কিবা চেপ্টাৰ লাগে মোক জনাবা, হোৱাটছএপত কণ্টেক্ট কৰিবা। লগতে চমু প্ৰশ্নোত্তৰ বা দীঘল প্ৰশ্নোত্তৰৰ বাবে মোক জনাবা। ধন্যবাদ।